নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ গভ জব এলাৰ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত খুব ধুনীয়া এটা চাকৰিৰ খবৰ লৈ আহিছোঁ আৰু চাকৰিৰ খবৰটো আহিছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ ফালৰ পৰা আহিছে। আৰু এইকেইটা পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব, কেনেকৈ এপ্লাই কৰিব বা কোনটো ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব, সকলোখিনি মই জনাই দিম। এটো যে আপোনালোকে ভিডিঅ'টো চাই থাকিব, শেষলৈকে স্কিপ নকৰিব, যাতে এই পোষ্টকেইটাত এপ্লাই কৰাত বা ইণ্টাৰভিউ দিয়াত কোনো প্ৰব্লেম নহয়। আৰু এইকেইটা পোষ্ট এপ্লাই কৰিবলৈ অকল নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীহে এপ্লাই কৰিব পাৰিব। নৰ্থ ইষ্টৰ ষ্টেটকেইটা মই কৈ দিছোঁ: আসাম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা। এই ডিষ্ট্ৰিক্টকেইটাৰ পৰাহে ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ বা ৰেলী দিব পাৰিব। আৰু এই পোষ্টকেইটাত এপ্লাই কৰাৰ কাৰণে কিমান কোৱালিফিকেশ্যন লাগিব সকলোখিনি মই জনাই দিছোঁ। এই পোষ্টত এপ্লাই কৰাৰ আগতে আপোনালোকৰ বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এই পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব 12 পাছ আৰু বা 50% এভাৰেজ থাকিব লাগিব, মানে 50% থাকিব লাগিব। আৰু এই পোষ্টৰ পে স্কেল হৈছে 14,600 টকাৰ পৰা 26,900 টকালৈ। আৰু স্পেচিয়েল ফ'ৰ্চ এলাউন্স থাকিব 17,300 টকালৈ। আৰু এইকেইটা পোষ্টত আপোনালোকক কোনো ধৰণৰ এপ্লাই কৰিব নালাগে বা ফৰ্ম ফিল আপ কৰিব নালাগে। অফলাইন যোগে হওক বা অনলাইন যোগে কোনো ধৰণৰ এনেকুৱা ফৰ্ম ফিল আপ কৰিব নালাগে। আপোনালোকৰ এই পোষ্টত ডাইৰেক্ট ৰেলী হ'ব। আৰু এই পোষ্টকেইটা ৰেলী প্ৰথম দিছে আসাম ডিষ্ট্ৰিক্টৰ পৰা। আসাম ডিষ্ট্ৰিক্টৰ ৰেলীটো হ'ব 10 ফেব্ৰুৱাৰী 2019 তাৰিখৰ পৰা 12 ফেব্ৰুৱাৰী 2019 তাৰিখলৈকে হ'ব। আৰু প্ৰথম 10 ফেব্ৰুৱাৰী 2019 তাৰিখে হ'ব ফিজিকেল ফিটনেছ টেষ্ট আৰু ৰিটেন টেষ্ট ল'ব। আৰু 11 তাৰিখে এডাবিলিটি টেষ্ট 1 ল'ব আৰু এডাবিলিটি টেষ্ট 2 ল'ব আৰু ডায়ামিক ফেক্টৰ টেষ্ট ল'ব। আৰু 12 তাৰিখে দিব ৰিচিপ্ট ডে। আৰু যিসকল অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ডৰ আৰু ত্ৰিপুৰা ডিষ্ট্ৰিক্টৰ পৰা আহিব, সেইসকল ল'ৰা ছোৱালীয়ে 13 ফেব্ৰুৱাৰী 2019 তাৰিখৰ পৰা আপোনালোকৰ ৰেলীটো ষ্টাৰ্ট হ'ব। প্ৰথম দিনা হ'ব ফিজিকেল ফিটনেছ টেষ্ট বা ৰিটেন টেষ্ট। আৰু 14 তাৰিখে হ'ব এডাবিলিটি টেষ্ট 1 আৰু এডাবিলিটি টেষ্ট 2 আৰু ডায়ানেমিক ফেক্টৰ টেষ্ট হ'ব। আৰু 15 তাৰিখে হ'ব ৰিচিপ্ট ডে। আৰু এই ৰেলীটো দিবৰ কাৰণে আপোনালোকে এই এড্ৰেছটোত আহিব লাগিব: এয়াৰফ'ৰ্চ ষ্টেচন, বৰঝাৰ, গুৱাহাটী, আসাম। এই এড্ৰেছটোত আহি আপোনালোকে ৰেলীটো দিব লাগিব। আৰু এই পোষ্টৰ ৰেলীটো দিয়াৰ কাৰণে আপোনালোকে 6 AM পৰা আপোনালোকে আহি পাব লাগিব, মানে 6টা বজাত পুৱাই আহি পাব লাগিব। আৰু তেনেকৈ আপোনালোকৰ এণ্ট্ৰি কৰিব লাগিব, তেনেকৈ আপোনালোকে ইণ্টাৰভিউটো দিব লাগিব। 6টা বজাৰ লগে লগে আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। আৰু প্ৰথম চিলেকশ্যন প্ৰচেছটো হৈছে ফিজিকেল ফিটনেছ টেষ্ট আৰু ৰিটেন টেষ্ট, এডাবিলিটি টেষ্ট আৰু এডাবিলিটি টেষ্ট 2 আৰু ডায়নামিক ফেক্টৰ টেষ্ট আৰু মেডিকেল এক্সামিনেশ্যন সম্পূৰ্ণ হোৱাৰ পিছতহে আপোনালোকৰ এই পোষ্টকেইটাত বা আপোনালোকৰ ইণ্টাৰভিউত আপোনালোকৰ কোৱালিফাই হ'ব। আৰু এই ভিডিঅ'টো চাই যদি ভাল লাগিল বা বেয়াও লাগিল, প্লিজ কমেণ্ট কৰিব, লাইক কৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে বা নতুনকৈ ভিজিট কৰি আছে, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ঘণ্টাৰ বটনটো দবাই ল'ব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন চাকৰিৰ খবৰ বা এডমিট এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।